নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেৰী মৰাণ। জয় জয়তে সমূহ অসমবাসী ৰাইজলৈ মই বহুত আন্তৰিক স্বাগতম যাচিলোঁ। আপোনালোকে হয়তো জানে হয়তো নাজানে যে মই 2004-2005 চনত বনৌষধি আৱিষ্কাৰ কৰি কেঞ্চাৰ বেমাৰৰ চিকিৎসা প্ৰদান কৰি 21 জন সম্পূৰ্ণ নিৰাময় কৰিলোঁ। তেওঁলোক আজি 18 বছৰ ৰানিং চলিছে, কিন্তু তেওঁলোকৰ কেঞ্চাৰ বেমাৰটো কোনো লক্ষণে দেখা দিয়া নাই। আৰু 2004-2005 পৰা আজি তাৰিখলৈকে আজি পৰ্যন্তলৈকে 78 জন টোটেল কেঞ্চাৰ ৰোগী সম্পূৰ্ণৰূপে নিৰাময় কৰিবলৈ সক্ষম হৈছোঁ। এইটো এটা আমাৰ অসমৰ বহুত গৌৰৱৰ বিষয়। অসমৰ বুলিয়ে নহয়, গোটেই পৃথিৱীৰ ইতিহাস বুলি ক'ব লাগিব যে সম্পূৰ্ণ নিৰাময় হোৱা কেঞ্চাৰ ঔষধ। এতিয়া কথাটো হ'ল যে আমাৰ ওচৰত এজন ডক্টৰ আছে, ডক্টৰ প্ৰাণজিৎ বৰুৱা ছাৰ। তেওঁ তেজপুৰ ভাস্খোৱা। তেওঁ মোবাইল নম্বৰটো লিখি লওক 9859472330। এই নম্বৰত আপোনালোকে ফোন কৰক, তেওঁৰ ওচৰত আহক। আমাৰ ইয়াৰ পৰা আমি মেডিচিন ছাপ্লাই দিয়া হৈছে বনৌষধি। তেওঁ লগত যোগাযোগ কৰক, নিশ্চয় ভাল পাব। আৰু বেছি চিৰিয়াছ হ'লে কোনো ডক্টৰক প্ৰেছাৰ দি লাভ নাই, কাৰণ যিকোনো মেডিচিনে এটা পৰ্যায়লৈকেহে কাম কৰে। বেমাৰৰ এটা ষ্টেপ আছে। প্ৰথম পালে বেছি ভাল হয়, পেচেণ্টজনে কষ্ট নাপায় যে তেওঁ মেডিচিন খাইছোঁ নে কি খাইছোঁ এইটো গমেই নাপাব, নিজে ভাল হৈ যায়। যদিহে বেছি চিৰিয়াছ থাকে সেইজন 100% গেৰাণ্টি নাথাকে। সেইটো মই আপোনালোকক স্পষ্টভাৱে কৈ দিছোঁ, আৰু আগতো কৈছোঁ, এতিয়াও কৈছোঁ। আৰু আপোনালোকে যোগাযোগ কৰক, নিশ্চয় সুফল হ'ব। ধন্যবাদ। বেবী মৰাণ।